প্ৰথমে সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি ওলাইছোঁ এয়া খানা খাবলৈ। ইফালে গুণগুণক খুৱাই লৈ আমি যা যোগাৰ কৰিছোঁ। এয়া মই এয়া বস্তু লৈ আহিছোঁ। এয়া আমাৰ মুখৰ আগৰ পথাৰতে খামীয়া নবৌহঁতে খৰি লৈ মেলি আহিছে। এয়া আমাৰ পথাৰ, সেইটো ঘৰ আমাৰ, তাৰ একদম মুখৰ আগতে খাইছোঁ। এয়া বনাই আছে আৰু সেইটো আমাৰ পকা ৰাস্তা দেই। এইফালে লাগি আছে। এইফালে আকৌ গুণগুণ উঠিলে এয়া চকুপাৰ এটা খাই মেলি এয়া আকৌ তাইক লৈ মেলি আহিলোঁ। আহি আমি চাহ খোৱা দেখি তাইকো বোলে চাহ লাগে, এয়া চাহ খাবলৈ বহি গ'ল। পিছে নাখালে দেই, পেলাইহে দিলে। দেখাক দেখিলে লাগে মানে আৰু। এইফালে নবৌহঁতে চাহ তাহ খাই মেলি আজৰি হৈ পেলাই এয়া কামত লাগিছে। এয়া ভাতটো কাঢ়ি লৈ এয়া ভাজি আৰু বনাবলৈ আৰম্ভ কৰিছে। এইফালে পাচলি কুটি আছে আৰু এইফালে মাছ বনাই আছে। পিছে চব ভিডিঅ' কৰি খোৱাটো কৰিবলৈ নহ'ল দেই। এয়া আমি খাই বৈ পিনি আৰু চবেই এটা এটাকৈ বস্তু লৈ আনিছোঁ আৰু এয়া আছিলে আজি আমাৰ খানা। এয়া মই গুণগুণক কোচত লৈ পিনি তামোলে মুকুৰা ভৰাই পিনি আহি আছোঁ আৰু লগতে আজি নিউ ইয়েৰ বুলি নতুন বস্তু এটা বনালোঁ। এয়া গুণগুণলৈ বুলি খুব এম্ব্ৰইডাৰী কৰিছিলোঁ। ইমান পাৰফেক্ট হোৱা নাই বাৰু, সেইবুলি বনাই চালোঁ আৰু প্ৰথমবাৰৰ বাবে।